মোৰ বন্ধু ডাঙৰ হাতী এদিন এটা সৰু গাঁৱত দীপু নামৰ এগৰাকী সৰু ল'ৰা আছিল। সি প্ৰতি ৰাতি হাতীৰ বিষয়ে কল্পনা কৰি শুবলৈ ভাল পোৱা। হাতীৰ ডাঙৰ কাণ, দীঘল নাক আৰু মাজে মাজে বাজ কৰা শব্দ শুনিলে সি অতি আনন্দিত হয়। এদিন ৰাতিপুৱা দীপু বনৰ কাষলৈ ফুৰিবলৈ গ'ল। সি সৰু সৰু গীত গাইছিল আৰু ফট ফটকৈ চলিছিল। হঠাৎ সি দেখিলে ওচৰৰ জপনা গছটোৰ কাষত এটা সৰু হাতী চকু ৰাঙি চাই আছে। হাতীজন সঁচাকৈ সৰু আছিল, দীপুৰ দৰে। দীপু ভয় নপোৱাকৈ গ'ল আৰু ক'লে, হে, তই মোৰ কল্পনাৰ বন্ধু নেকি? হাতীজনে মূৰ দুপিয়াই ক'লে, মই অকলশৰীয়া, মোৰ বন্ধু নাই। তেতিয়া দীপুৱে ক'লে, চিন্তা নকৰিবি, এতিয়া আমি বন্ধু বান্ধৱ। তেতিয়াৰে পৰা দীপু আৰু সৰু হাতীজনে সদায় একেলগে ফুৰা, খেলা আৰু গছৰ তলত বহি আকাশ চাই থকা আৰম্ভ কৰিলে। কিন্তু দীপুৱে জানিছিল, একেদিনে হাতীজনক বনলৈ উভতি যাব লাগিব। যেতিয়া সেইদিন আহিল, দীপুৰ চকুতে লুকুলুকীয়া পানী আহিল। হাতীজনে দীপুৰ কাণৰ কাষলৈ গৈ চবকৈ ক'লে, মই গ'লো, কিন্তু প্ৰতিদিনে তোৰ সপোনত আহিম। সেই ৰাতিৰে পৰা দীপুৱে যেতিয়াই চকু মুদে, সি নিশ্চয় জানে, তেওঁৰ সৰু বন্ধু হাতীজনে সপোনত অপেক্ষা কৰি থাকে। শিক্ষা: প্ৰকৃত বন্ধুত্বৰ বাবে বয়স, আকাৰ বা জাতি কোনোৱেই নহয়, এটা মৰমৰ মনহে যথেষ্ট।